নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো দেখি চাগে গম পাইছে, আজি দেওবৰীয়া এখন বিশেষ থালি লৈ আহিছোঁ। মই বজাৰত ওলাই গৈছিলোঁ, অলপ সৰু মাছ দেখা পালোঁ, ভাবিলোঁ সৰু মাছকেইটাকে আজি লৈ আনিলোঁ, বনালোঁ। ভাত পানী বনোৱাৰ আগত ভাবিলোঁ কিবা এটা খাই লওঁ, কিবা এটা খাওঁ মানে চাওমিন বনাইছিলে, চাওমিনটোকে খাই ল'লোঁ। বঢ়িয়া ছোৱালীজনীয়ে পাৰিছে দেই খাব পাৰিলে চাওমিন। আমাৰ খাই ভাল লাগিছে নেকি? খাই তোমাৰ কি হৈছে? ওলাই গৈছে, মই দিছোঁ খুৱাই দিছোঁ। আকৌ দিয়া। চাওমিনখিনি খোৱাৰ পিছত মাংসখিনি ভালদৰে মেৰিনেট কৰিলোঁ। মেৰিনেট মানে তাতে মছলা সকলোবিলাক দি পেলাই পিঁয়াজ নহৰু আদা দি অলপমান ভালদৰে সানি পেলাই ফ্ৰিজত এঘণ্টামানৰ কাৰণে থৈ দিলোঁ। আজি আকৌ সৰু মাছটো পাতত দি খাম বুলি ভাবিলোঁ, সেইকাৰণে পাত দুখনো যোগাৰ কৰি ল'লোঁ এইদৰে। আনফালে সৰু মাছখিনি ভালদৰে বাছি মেলি লৈ পিঁয়াজ নিমখ হালধি গুড়ি সকলোবিলাক দি পেলাই লগতে দুটামান কেঁচা জলকীয়াও দিলোঁ, লগতে কেইখিলা মান ধনিয়া দি পেলাই ভালদৰে সানি মেলি পাতখন ধুনীয়াকৈ বান্ধি ল'লোঁ। পাতখন বান্ধোতে যাতে ফাটি নাযায় তাৰ বাবে অলপ গেছতে এনেকৈ সেকি লৈছোঁ। তাৰপিছত মাছখিনি লাহে লাহে দি ধুনীয়াকৈ এটা টোপোলা বনালোঁ। টোপোলাটো মানে গম পাইছে নহয়, এইদৰে টোপোলা সকলোৱে বনাব জানেই টোপোলাটো। আৰু সাধাৰণতে পাতত দিয়া মাছ বুলি ক'লে জুইত পুৰে, মোৰ কিন্তু জুইৰ ব্যৱস্থা নোহোৱাৰ বাবে মই এইদৰে ভাপত দিলোঁ। ভাপত দিয়া এটা সঁজুলি মোৰ আছিল, তাতে কুকাৰতে অলপ পানী দি পেলাই পাত্ৰটো তাতে বহাই লৈ তাৰ ওপৰত টোপোলাটো দি দিলোঁ আৰু ঢাকনখন সম্পূৰ্ণ মাৰি দিয়া নাই, অলপ ওপৰত ঢাকনখন এনেকৈ দি পেলাই থৈ দিছিলোঁ। অৱশ্যে পাতত দিয়া মাছ বুলি ক'লে জুইত দিলে বেছি সোৱাদ হয়। আনফালে গেছত কেৰাহী পাতি পেলাই তেল দি দিলোঁ মাংসখিনি বনাবৰ বাবে। মাংসখিনি যিহেতু মেৰিনেট কৰা এঘণ্টা হৈ গ'ল, সেইবাবে তাতে মই দালচেনি তেজপাত পিঁয়াজ দি পেলাই অলপ ৰঙচুৱাকৈ ভাজি, পিঁয়াজ বেছি দিয়া নাই কাৰণ পিঁয়াজটো আগত দিয়া হৈছিলে, সেইবাবে অলপ কমকৈ দিছোঁ। মাংসখিনি কেৰাহীত দি ল' ফ্লেমত প্ৰায় 15 মিনিটমান ভাজিলোঁ। মই ৰঙচুৱা কৰি ভাজিব লাগিব। মাংসখিনি মই বেলেগকৈ মছলা এড কৰা নাই, কাৰণ কেলৈ মছলা আগত সানি থোৱা আছিলে, সেইবাবে মই কেঁচা জলকীয়া দুটামানহে ইয়াত দিছোঁ। এতিয়া কম জুই দি মই 15 মিনিটমানৰ কাৰণে ঢাকি থৈছোঁ, লগতে দুটামান কাজু দি দিছোঁ এনেই। তাৰপিছত কেইডোখৰমান আলু দি দিলোঁ। আলু দিয়াৰ পিছত ভালদৰে আকৌ লৰাই মেলি আকৌ অলপ টাইমৰ কাৰণে ঢাকন দি থলোঁ, যাতে তেলখিনি তাৰপৰা ওলাই পৰে। মাংসখিনি যিহেতু বেছি পনীয়া নকৰোঁ, সেইকাৰণে পানী অলপমান দিছোঁ যাতে আলুখিনি অলপ সিজিব লাগিব। তাৰপিছত আকৌ মই ঢাকন দি থৈ দিলোঁ। সিফালে মোৰ পাতত দিয়া মাছখিনি প্ৰায় ৰেডি হ'লেই, খুলি চাওঁ কেনেকুৱা হৈছে পাতত দিয়া মাছখিনি। মাছখিনিতো দেখাত ধুনীয়াই হৈছে বাৰু, ভালকৈ সিজি উঠিছে, গোন্ধটো কিন্তু খুব ধুনীয়া আহিছে দেই, খাবলৈ ভাল হ'ব চাগে। মোৰ মাংস মাছ প্ৰায় ৰেডি হৈ গ'ল। এয়া মাংস বাতিত বাঢ়ি ল'লোঁ। আনফালে মাছো আছিলে, মাছ আৰু ভোল দি বনোৱা আছিল। এইফালে মাছৰ ভাপত দিয়া। এতিয়া আৰু খাবহে লাগে দেই, গোন্ধত থাকিব পৰা নাই, খাওঁ খাওঁ লাগি আছে। মই ভাত কলপাতত খাই খুব ভাল পাওঁ, সেইকাৰণে আজি বিশেষ কলপাততে খালোঁ বাৰু। আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম। ধন্যবাদ।